নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্ণানন্দ জব আছাম চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমীয়াৰ সাধাৰণ জ্ঞানৰ আজিও 5টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। 1 নম্বৰ, বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙটো বজাই দিব। বন্ধু বান্ধৱীসকল, প্ৰতিটোৰে প্ৰশ্নৰ আপোনালোকে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত 5 ছেকেণ্ডকৈ সময় দিয়া থাকিব। 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিবচোন। 1 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো জীৱই চকু বন্ধ কৰিও দেখা পায়? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে উট। উটে চকু বন্ধ কৰিও দেখা পায়। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো পক্ষীয়ে মাহ পৰ্যন্ত একো নোখোৱাকৈ থাকে? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে ধ্ৰুৱীয় পেঙ্গুইন। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো পক্ষীয়ে নিজৰ লগৰীৰ মৃত্যু হ'লে সি নিজেও প্ৰাণত্যাগ কৰে? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে সাৰস পক্ষী। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো জীৱই পানী নোখোৱাকৈ থাকে? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। আমেৰিকাৰ কেংগাৰু ৰেট। আপোনালোকৰ অন্তিম প্ৰশ্নটো হৈছে, বিশ্বৰ সকলোতকৈ দামী পশু কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধ উত্তৰটো হৈছে ৰেচ খেলা ঘোঁৰা। বন্ধু বান্ধৱীসকল, শেষত এইটো প্ৰশ্ন আপোনালোকৰ মাজলৈ এৰিছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি শুদ্ধ উত্তৰটো জনাব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম আহিবলগীয়া ভিডিঅ'টোৰ আৰম্ভণিতে ঘোষণা কৰা হ'ব। প্ৰশ্নটো হৈছে, পৃথিৱীৰ সকলোতকৈ অধিক জন্তু ক'ত পোৱা যায়? নিশ্চয় আপোনালোকে উত্তৰ দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।